নমস্কাৰ মুক্ত কণ্ঠ 24/7 আছামলৈ আপোনালোক আটাইলৈ স্বাগতম জনাইছোঁ। লাকুৱা বৰবৰুৱা মৈদামৰ জগদীশ কোঁৱৰৰ হাড়ৰ গঁড়ালত অজগৰ উদ্ধাৰ। পথাৰলৈ যোৱা কৃষকসকলক খবৰ দিয়াত বিশাল আকৃতিৰ অজগৰটোৱে গঁড়ালৰ ভিতৰত উমনি লৈ থকা কুকুৰা হাঁহ খাই থকা বুলি জানিবলৈ দিয়ে। গাঁৱৰ ৰাইজৰ তৎপৰতাত নাফুক বন বিভাগক খবৰ দিয়াত তেওঁলোকে আহি অজগৰটোক উদ্ধাৰ কৰি এটা পিঞ্জিৰাত আবদ্ধ কৰে। মানে কি হ'ল আমি ৰাতিপুৱা আজি হাল বাবলৈ আহোঁতে ওচৰত মানে আমাৰ জগদীশ কোঁৱৰ বুলি আমাৰ বৰুৱা মৈদামৰ মানুহজনৰ ঘৰত মানে অজগৰ এটা গঁড়ালত সোমাই আছে বুলি আমাক খবৰ দিলে। আমি আহিলোঁ, আহি দেখিছোঁ মানে সি মানে হাঁহ দুটা গিলি ৰৈ আছিলে। মানে তাক আমি ধৰিবলৈ চেষ্টা কৰোঁতে হাঁহ দুটা সি উলিয়াই দিলে। তো আমি সুৰক্ষিত অৱস্থাত তাক ধৰিব পাৰিলোঁ। ভয় নকৰিলোঁ আৰু গম পাইছোঁ যে আমি অজগৰে মানে বৰ বিশেষ আমনি নকৰে। তো সেইকাৰণে আমি ধৰিলোঁ। ধৰি লগে লগে আমি মিডিয়াৰ লগতো কথা পাতিলোঁ। তেওঁলোকৰ যোগেদি আমি বন সংৰক্ষণ ডিপাৰ্টমেণ্টৰ নম্বৰ পালোঁ। তেওঁলোকে আহি বন বিভাগৰ মানুহ ইতিমধ্যে আহি পালে আৰু তেওঁলোকক আমি চমজাই দিবলৈ পাই আনন্দিত হৈছোঁ যে আমি দুষ্প্ৰাপ্য এটা জীৱ আমি উদ্ধাৰ কৰি তেওঁলোকক মানে সুৰক্ষিত অৱস্থাত চমজাই দিব পাৰিছোঁ। কিবা ক্ষতি হৈছিলে নেকি? ক্ষতি মানে কি হ'ল, তেওঁলোকৰ গঁড়ালত কণী আছিল, অলপ কণী খালে, উমনি দিয়া হাঁহ দুজনী আছিলে, কণী খালে, সিমান ক্ষতি হৈছে আৰু সিমান মানে। অজগৰটো যে আপোনাৰ উদ্ধাৰ হ'ল, কি ক'ব ছাৰ? উদ্ধাৰ হ'ল মানে ইয়াতে এঘৰ এয়া বৰুৱা মৈদামৰ এজন ব্যক্তিৰ হাঁহ গঁড়ালত সোমাই আছিলে। এতিয়া হাঁহ দুটা ইতিমধ্যে তেওঁ বিনষ্ট কৰিছে, খাই গিলি পেলাইছে আৰু তেওঁলোকে আমাক খবৰ দিয়াত আমি এইটো জীৱিত অৱস্থাত আমি উদ্ধাৰ কৰিছোঁ আহি। আৰু কি হয়, আৰু বিশেষ মানে ইয়াৰ আমি তেনেকৈ ধৰণে আমি দুখ পোৱা লক্ষ্য কৰা নাই বা দুখ পোৱা আমি দেখা নাই। আৰু ইয়াক আমি অভয়পুৰ বনাঞ্চল বা চলা সংৰক্ষিত বনাঞ্চলত আমি মেলি দিয়াৰ ব্যৱস্থা কৰিম। নাজিৰাৰ পৰা ৰূপম শইকীয়াৰ প্ৰতিবেদন মুক্ত কণ্ঠ 24/7 আছাম।